নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মানে কঠীয়া পাৰিব লাগিব, যিহেতু এইফালে মৈ দিবৰ কাৰণে এক কলগছডাল লৈ যাম। এডাল দি পেলাই একদম ৰছী লগাই টানি দিলে ধুনীয়া হ'ব। বাকী ৰাইজ, আপোনালোকে কঠীয়া চঠীয়া পাৰিলে নে বাৰু? আমি আজি আৰম্ভ কৰিছোঁ আৰু মানে আজি সন্ধিয়ালৈ পাৰিমগৈ। এতিয়া বৰ্তমান মাটিটো মানে সমান কৰি পেলাই মৈটো দি পেলাই ৰাখি দিছোঁ, যিহেতু মৈ দি পেলাই লগালগ কঠীয়াটো দিলে মানে বহুত বোকা হয়, কঠীয়াটো তুলিবৰ সময়ত দিগদাৰ হয়। সেইটো কাৰণে মৈটো দিছোঁ আৰু সন্ধিয়াকৈ পাৰিম আৰু। বিশেষকৈ গাঁৱলীয়া মানুহ জানেই আৰু খেতি ছিজনত কিমান ভাল লাগি থাকে মনটো।